Hi friends, আজি মই বনাম মাছৰ কণীৰ বৰা। এয়া চাওক এইখিনি মই ৰেডি কৰি লৈছো। অকমান পিয়াজ, অকমান কেঁচা জলকীয়া, নহৰু কেইফুটামান, নিমখ, হালধি আৰু জলকীয়া গুড়ি আৰু লগত কেঁচা বুট কেইটামান আৰু মচুৰ দালি। এইখিনি চাওক এয়া মই ৰেডি কৰি লৈছো। লগতে মই আৰু এটা ৰেচিপি বনাম, বলক দেখুৱাও। এয়া চাওক মোৰ আৰু এটা ৰেচিপি হ'ল মাছৰ পেটু কলমৌ শাকৰ লগত। এইখিনি মই বনাম দেখুৱাম আপোনাক। এয়া মই ৰেডি কৰি লৈছোঁ, বলক। ফাৰ্ষ্ট মই বনাম এইখিনি মাছৰ কণীখিনি। এয়া মই দালিখিনি আৰু বুটখিনি মিক্সিত দি গুড়ি কৰি লৈছোঁ। বেছিকৈ একেবাৰে মিহি কৰি গুড়ি কৰি লোৱা নাই, মই অকণমান ডাঠ হৈ থাকিব দিছোঁ, অকণমান গোটা গোটাকৈ। এইখিনি মই ইয়াত উলিয়াই লৈছোঁ বাতিটোত। এতিয়া মই ইয়াত মিক্স কৰিম মাছৰ কণীখিনি। ইয়াত চাওক মাছৰ কণীখিনি আৰু মই এতিয়া এড কৰিম নিমখ, অকণমান জলকীয়া পাউডাৰ, হালধি পাউডাৰ আৰু কাটি থোৱা পিঁয়াজ আৰু কেঁচা জলকীয়াখিনি। এয়া পিঁয়াজখিনি মিহি মিহিকৈ কাটিব এইখিনি। আৰু এতিয়া অকণমান নিমখ দি দিম। এয়া চাওক নিমখ অকণমান দিছোঁ। নিমখ অকণমানকৈ দিব, নহ'লে বেছি চোকা হৈ যাব। এয়া মই এইখিনি ভালকৈ সানি ল'ম এতিয়া। আৰু ইয়াত মই অকণমান দিছোঁ পদিনাৰ পাত। এয়া চাওক এইখিনি মই সানি লৈছোঁ ভালকৈ। এইখিনি মোৰ এনেকৈ সানি হৈ গ'ল, গোটেইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি তেলত ভাজিম। এয়া চাওক এইখিনি মোৰ তেল গৰম হ'ল আৰু এতিয়া মই এনেকৈ এইখিনি অকণকৈ দি যাম। একেবাৰে কম জুইত ভাজিব যাতে দেৰি নাযায় আৰু ভিতৰখিনি ভালকৈ সিজে। এয়া চাওক এইখিনি মই এনেকৈ গোটেইখিনি ভাজি ল'ম। এয়া চাওক ফ্ৰেণ্ডছ, আজি মোৰ মাছৰ কণী ৰেডি হৈ গ'ল। এইখিনি গৰমে গৰমে ভাতৰ লগত খাবচোন, বৰ ধুনীয়া লাগে। সকলোৱে মাছৰ কণী বনায়, কিন্তু আজি মই অকণমান বেলেগকৈ বনাইছোঁ। এইটো ষ্টাইলত অকণমান কেতিয়াবা বনাই খাবচোন, কেনেকুৱা লাগে। আৰু লগতে মোক কমেণ্টত ক'ব। আৰু লগতে মোৰ চেনেলটো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰিব। এতিয়া মই যাম আপোনাক আনটো ৰেচিপি দেখুৱাবলৈ, যিটো কৈছিলোঁ মই মাছৰ পেটু বুলি। বলক। এয়া চাওক অকণ তেল লৈছোঁ। এয়া মই তেলত দিছোঁ অকণমান পিঁয়াজ, কেঁচা জলকীয়া আৰু নহৰু কেইটামান, আৰু লগতে হালধিও দি দিছোঁ মই। এতিয়া মই ইয়াত মাছৰ পেটুখিনি দি দিম। এইটো একেবাৰে ইজি হয় ৰেচিপিটো, অকণমান সময়হে লাগে। এয়া মই পেটুখিনি দি দিলোঁ। এইখিনি ভালকৈ ভাজি ল'ম এতিয়া। এয়া চাওক এইখিনি মোৰ ভাজি হৈছে। এতিয়া মই ইয়াত কলমৌ শাকখিনি দি দিছোঁ। কলমৌ শাকখিনি দিয়াৰ পাছত বেছি সময়লৈকে লৰাই নাথাকিব বা বেছি সময়লৈকে নিসিজাব। সোনকালে আপুনি গেছটো অফ কৰি দিব, নহ'লে বেছি সিজি গ'লেও, বেছি অকণি হৈ গ'লেও টেষ্টটো নাইকিয়া হৈ যায়। এয়া চাওক এইখিনি মোৰ ৰেডি হৈছে অলম'ষ্ট। এয়া চাওক মোৰ আজি মাছৰ পেটু আৰু কলমৌ শাকৰ ৰেচিপি ৰেডি। ভিডিঅ'টো চালে ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব। থেংক ইউ।